Oh, mommy! Hi, Ma! বিয়াৰ বজাৰ সব হৈ গ'ল দেই সব অনলাইনতে হস্তাত পাই গ'লো কোৰিয়াৰ কৰি দিম আৰু আমাৰ যে কইনাৰ লগত গিফ্টছ দিয়ে মান ধৰা বুলি কয় সেইখিনিও হৈ গ'ল মা ইউএছত এইবিলাক মান চান নাই দেই নেথাকিলে কি হ'ব আমাৰ এটা নিয়ম আছে নহয় 4খন গোল্ড প্লেটেড মাছ কিনিছোঁ এখন আমাৰ জোৱাই হেনৰীৰ কাৰণে তাৰ মামী ডেডি আৰু এখন তোৰ কাৰণে আৰু তাৰ ৰিলেটিভছৰ কাৰণে মানে মোৰ প্ৰিণ্টেড শাৰী এখন কাটি পেলাই কেইখনমান মাছ বনাই পেলাই ঘৰতে বনাই দিম আৰু কোৰিয়াৰ কৰি দিম মম্মী সেই যে তহঁতৰ যে খ্ৰীষ্টিয়ান বিয়াখন যে হ'ব ৰাতিপুৱা সেই তাত মানে তহঁতৰ দায়িত্বটো এইবিলাক মানে গাউন চানৰ তোৰ দেই বেছি লোকাত নবনাবি আৰু আমাৰ কিন্তু গধূলি যেতিয়া আমাৰ মানে আছামিজ ষ্টাইল মেৰেজখন হ'ব তেতিয়া মানে তাত মানে কিন্তু সেই মেইন ছেটৰ লগত তোৰ এযোৰ গ্ল'ভছো চিলোৱাই দিছোঁ গ্লাভছ নহ'লে কইনা হৈ থাকোঁতে আৰু কিমান হেণ্ড চেনিটাইজাৰ ইউজ কৰি থাকিবি আৰু শুনচোন তোৰ যে মাছখন ইমান বিউটিফুল হৈছে সিল্ক হেণ্ডলুম মাস্ক ইন ফেশ্বন আজিকালি আৰু তাতে মানে গ'ল্ড প্লেটেড এনেকুৱা বৰ্ডাৰ মাজত পিংক একেবাৰে কাপোৰযোৰৰ লগত ছেইম টু ছেইম আৰু এটা ছাৰপ্ৰাইজ কওনে হেনৰীৰ তোৰ মাস্কৰ ফ্ৰণ্টতে মানে এনেকুৱা ধুনীয়াকৈ এম্ব্ৰইডাৰী কৰাই দিছোঁ হেনৰী ৱেইটছ মম্মী আৰু তোৰখনত মানে মম্মী ৱেইট ছি কি তেলীয়া লাগিব নহ'লে ইমানবোৰ গেষ্ট তাকো মাছ পিন্ধা তাৰ মাজত যদি হেনৰীয়ে যদি বাই মিষ্টেক কাৰোবাক বেলেগক বিয়া কৰাই পেলাই মা জোক কৰিছোঁ মোৰ যে চেন্স অফ হিউমাৰটোৰ কথা সদায় মোৰ ক্লাছৰ ল'ৰাবিলাকে কৈছিলে দ'জ গল্ডেন ডেজ দেই সঁচাকৈ এই আমাৰ যদি সৰু খুৰাহঁতে যদি ফোন চোন কৰে তোক বেষ্ট উইচেছ জনাবলৈ তই হেনৰী চাকৰিটো মানে ডক্টৰ বুলি ক'বি দেই হাৰ্ট স্পেচিয়েলিষ্ট কিন্তু সেইটো হস্পিটেলৰ একাউণ্টেণ্টহে হয় সেইটো মানুহক কোৱা দৰকাৰ নাই নহয় আমাৰ এটা প্ৰেষ্টিজৰ কথা এটা আছে এই হেনৰী উপাধিটো কি বাৰু হোমছ শ্বাৰ্লক হোমছৰ কিবা এটা হয় নেকি বাৰু মা সেইটো এটা গল্প হয় নেভাৰ মাইণ্ড কিন্তু হোমছ আই ডোণ্ট মাইণ্ড আই লাইক ডে মোৰ লেডিজ ক্লাবৰ মানুহখিনিক মানে লেডিজখিনিক ক'বলৈকো ভাল লাগিব হেনৰী হোমছ মা মোৰ অকল 50টা গেষ্ট আহিব দেই তাত থকা বৰদলৈ আণ্টিক মাতা দৰকাৰ নাই মই তোৰ তালৈ যে যোৱাবাৰ গৈছিলোঁ মোৰ মুখৰ পৰা ভুলতে ওলাই গ'ল চাওঁ কয় দেচোন আমাৰ ইয়াত তেওঁ আকৌ ইউ মিন পাত থাই নুডলছ বুলি কৈ যি ফিচিঙি কৰিছে ফটোৱা আৰু একেবাৰে ফপিছ মম্মী সেই তাৰ কালচাৰৰ নিচিনাকৈ বিয়াত এই মানুহবিলাক যে আহিব তাত এই হাগ চাগ সাৱটি কৰা দৰকাৰ নাই দেই আমাৰ নমস্কাৰেই ভাল একো গাঁৱলীয়া নহয় এইটো আজিকালি ইণ্টাৰনেশ্যনেল গ্ৰিটিং ৰাতিপুৱা যে চাৰ্চ বিয়াখন হ'ব তাত মানে যে দৰা কইনাই যে কিবা যে চুমা টুমা খায় সেইবিলাক মানে কেমেৰাত নুতুলিবি দেই বাট মা সেইটোতো সিহঁতৰ কাষ্টম হয় আমাৰ ভৱেন বৰ্তা মালতী বৰমাহঁতে চবেই চাই থাকিব কেনেকুৱা আনিজি ফিল কৰিব এতিয়া চবটো মামী নহয় দেচোন এতিয়া মোৰ কথাটো বেলেগ মই ইমান মডাৰ্ণ থিংকিঙৰ কিন্তু চববিলাক মম্মী লাইটটো কাটি গ'ল ষ্টে ছেফ ভালে ভালে থাকিব If you like this video, please share. Stay safe. আকৌ লগ পাম নমস্কাৰ